দেখিলে গাৰ নোম ডাল ডাল হোৱা এক দৃশ্য। পথৰ ওপৰত ৰৈ থকা এখন বিশাল ট্ৰাকৰ ওপৰত হাতীৰ আক্ৰমণ। এই ঘটনাটো মঙলবাৰৰ। ব্যস্ত ৰাজপথত এজনী হাতীৰ বিচৰণ। কাৰ্বি আংলং জিলাৰ বোকাজানৰ দৃশ্য এয়া। ডিমাপুৰ সংযোগী পথটোত গাড়ী মটৰৰ চলাচল অব্যাহত হোৱাৰ মাজতে হঠাৎ কাষৰ অৰণ্যৰ পৰা উঠি আহিল ৰাজপথলৈ এই হাতীজনী। তাৰ পিছত আগবাঢ়িছে এখোজ দুখোজকৈ। ইতিমধ্যে পথৰ ওপৰত হাতীজনীক দেখি ডিমাপুৰৰ পৰা অসম অভিমুখী ট্ৰাকখন ৰখাই দিয়া হৈছে পথৰ দাঁতিত। হয়তো চালকে ভাবিছিল তেনেদৰে ৰৈ দিলে হাতীজনী পাৰ হৈ যাব ট্ৰাকখনৰ কাষেৰে, কিন্তু বাস্তৱত সেয়া নহ'ল। হঠাৎ ট্ৰাকখনৰ সন্মুখৰ পৰা খুন্দিয়াই দিলে হাতীজনীয়ে। প্ৰথমে সন্মুখৰ পৰা আৰু তাৰ পিছত গাড়ীখনৰ সোঁ কাষৰ পৰা আক্ৰমণ। তেতিয়াও নিজৰ আসনতে বহি আছিল ট্ৰাকখনৰ চালকজন। হয়তো হাতীজনীৰ এই ৰূপ দেখি ভয়ত বিতত হৈ পৰিছিল। ঠিক তেনেকুৱাতে পিছফালৰ পৰা কোনোবাই চিঞৰি সকীয়াই দিলে ট্ৰাকখনৰ ইঞ্জিন ষ্টাৰ্ট কৰাৰ বাবে। আৰু ষ্টাৰ্ট হোৱা ইঞ্জিনৰ শব্দত হাতীজনী লাহেকৈ আঁতৰি গ'ল। দৈৱক্ৰমে নিশ্চিত বিপদৰ পৰা ট্ৰাক চালকজন ৰক্ষা পৰিল যদিও ক্ষতিগ্ৰস্ত হয় ট্ৰাকখন। চালকেও আঘাত পায় শৰীৰৰ বিভিন্ন স্থানত। हम दीमापुर से आ रहे थे, रास्ता में जंगली हाथी आ गया तो हम लोग गाड़ी खड़ा कर दिया दूर में, तो गाड़ी हाथी चल के आया और गाड़ी गुड़ी तोड़ दिया। कहाँ चोट लगा आपको? हमको भी चोट लगा, हाथ में लगा और ये माथा में लग गया। खून निकल गया ना? हाँ हाँ, ब्लड निकल गया। কাৰ্বি আংলঙৰ পৰা ডিমাপুৰ সংযোগী 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হাতীৰ বিচৰণ কোনো নতুন কথা নহয়। কিন্তু মঙলবাৰে 16 চকীয়া ট্ৰাকখনলৈ এজনী জাক এৰি অহা হাতীয়ে চোচা লোৱাৰ এই দৃশ্য এনেদৰেই বন্দী হৈ ৰ'ল কেমেৰাত।